এজনী বোৱাৰী হ'ব পাৰে আনৰ ঘৰৰ জীয়ৰী। এজনী বোৱাৰী নহ'ব পাৰে আপোনাৰ মানত লখিমী বোৱাৰী। কিন্তু তাইতো পেলনীয়া বস্তু নহয়, মন গ'লেই ঘৰৰ পৰা পেলাই দিবলৈ, মন গ'লেই মাৰপিট কৰিবলৈ। তাইও কাৰোবাৰ মৰমত ডাঙৰ হোৱা হিয়াৰ মধু, কাৰোবাৰ চেনেহত উঠা মৰমৰ জীয়ৰী। তাই সকলো এৰি আহিছে, সকলো ত্যাগ কৰি আহিছে, কেৱল আপোনাৰ ঘৰখন ধৰি ৰাখিবলৈ। ভুলটো সকলোৰে হয়, কিন্তু ভুল কোনোৱে কৰোঁ বুলি নকৰে, ক্ষমাটো সকলোৱে কৰি দিব পাৰে। ক্ষমা কৰি শিকাই বুজাই লোৱা দায়িত্ব এগৰাকী শাহুৰ। বোৱাৰীক বোৱাৰী হিচাপে নাভাবি জীয়ৰীৰ ঠাই দি চাওক। আপোনাৰ ল'ৰাতকৈ বেছিহে মৰম কৰিব। মৰম দিলেহে মৰম পায়, আপোন বুলি ভাবিলেহে আপোন হৈ উঠে।